আসসালামুআলাইকুম বন্ধুসকল, মই আফতাৰ হুছেইন। আপোনালোকে চাইছে একমাত্ৰ অসমীয়া ইছলামিক ইউটিউব চেনেল ইছলামী নাছম। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে এটি অনুৰোধ, যিসকলে এতিয়ালৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰক আৰু নতুন নতুন আপডেট সকলোতকৈ আগত পাবলৈ বেল আইকন প্ৰেছ কৰক। বন্ধুসকল, আপোনালোকে জানেনে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষজনৰ নাম কি, যিজনে মানুহৰ চিন্তাধাৰাক সলনি কৰি দিছে? নিশ্চয় এই প্ৰশ্ন শুনাৰ পিছত আপোনাৰ মনলৈ আহিছে এলবাৰ্ট আইনষ্টাইন, ছাৰ আইজাক নিউটনৰ বাহিৰেও ধাৰ্মিক ফালৰ পৰা যীশু খ্ৰীষ্ট বা হজৰত ঈছা আলাইহিছাল্লাম, হজৰত মুছা আলাইহিছাল্লাম, গৌতম বুদ্ধ বা আন কোনো ডাঙৰ বাচ্চাৰ নাম আপোনাৰ মনলৈ আহিছে। কিন্তু বন্ধুসকল, এই প্ৰশ্নৰ উত্তৰ বিচাৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন বিশ্ববিখ্যাত লেখক তথা গৱেষক মাইকেল এইচ হাৰ্টে পৃথিৱীৰ শ্ৰেষ্ঠতম মহাপুৰুষজনক বিচাৰিবলৈ আৰম্ভ কৰিলে। আৰু 28 বছৰ অশেষ কষ্ট আৰু গৱেষণা কৰাৰ পিছত 1978 চনত তেখেতে এখন কিতাপ লিখি উলিয়ালে, যিখনৰ নাম আছিল দি 100 এ ৰেংকিং অৱ দ্য মষ্ট ইনফ্লুৱেঞ্চিয়েল পাৰ্চনছ ইন হিষ্টৰী, যিখনত তেখেতে আদি মানৱ হজৰত আদম আলাইহিছাল্লামৰ পৰা আৰম্ভ কৰি 1978 চনলৈ পৃথিৱীৰ মহান ব্যক্তিসকলৰ তালিকা প্ৰস্তুত কৰি তাৰ পৰা শ্ৰেষ্ঠতাৰ ভিত্তিত 100জন মহাপুৰুষৰ নাম বাছি ৰেংকিং কৰিলে। বন্ধুসকল, মাইকেল এইচ হাৰ্ট এজন খ্ৰীষ্টান আছিল যদিও যীশুখ্ৰীষ্ট বা হজৰত ঈছা আলাইহিছাল্লামক 3 নং ৰেংকিঙত, ছাৰ আইজাক নিউটনক 2 নং ৰেংকিঙত আৰু গৌতম বুদ্ধক 4 নং ৰেংকিঙত ৰাখিলে। আৰু হজৰত উমৰ বিন খাত্তাব ৰাদিয়াল্লাহু তাআলা আনহুক 52 নং ৰেংকিঙত আৰু অশোকক 53 নং ৰেংকিঙত ৰাখিলে। মাইকেল এইচ হাৰ্টে কৈছে যে মই সেই মহাপুৰুষসকলৰ দ্বাৰা জনসাধাৰণৰ উপকাৰ আৰু প্ৰভাৱ কিমান পৰিছে তাৰ ওপৰত ভিত্তি কৰিহে ৰেংকিং কৰিছোঁ। বন্ধুসকল, আপোনালোকে জানেনে 1 নং ৰেংকিঙত অৰ্থাৎ প্ৰথম স্থানত কোন আছে? বন্ধুসকল, প্ৰথম পজিশ্যনত হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ৰাখিছে। হয় বন্ধুসকল, মোৰ আপোনাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। যেতিয়া মাইকেল এইচ হাৰ্টক সোধা হয় আপুনি হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক প্ৰথম পজিশ্যনত কিয় ৰাখিলে, তেতিয়া তেখেতে উত্তৰ দিয়ে যে মই এই কাৰণে হজৰত মুহাম্মদক প্ৰথম স্থান দিছোঁ যে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 611 খ্ৰীষ্টাব্দত মক্কাৰ পাহাৰত উঠি অকলে কৈছিল যে মই আল্লাহৰ ৰাছুল। সেই সময়ত তেখেতৰ ওপৰত 4জন ব্যক্তিহে ইমান আনিছিল, য'ত তেখেতৰ সকলোতকৈ প্ৰিয় বন্ধু, তেখেতৰ পত্নী আৰু 2জন সন্তান আছিল। আজি 1400 বছৰ পিছত তেখেতৰ অনুসৰণকাৰী 150 কোটিতকৈও অধিক, আৰু এই সংখ্যা ইয়াতে অন্ত পৰা নাই। বৰ্তমান ইয়াৰ সংখ্যা সকলোতকৈ দ্ৰুত গতিত বাঢ়ি আছে। আনকি অন্য ধৰ্মাৱলম্বী লোকসকলেও ইছলাম গ্ৰহণ কৰি আছে, যাৰ পৰা প্ৰমাণ হয় যে তেখেত মিছলীয়া নাছিল, কিয়নো মিছা কথা 1400 বছৰলৈ থাকিবই নোৱাৰে আৰু কোনোবাই 180 কোটি মানুহক বিশ্বাসঘাতকতা কৰিবই নোৱাৰে। আৰু আচৰিত কথা হ'ল যে এই 180 কোটি মানুহেই তেওঁলোকৰ প্ৰিয় নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাবে জীৱন দিবলৈও কুণ্ঠাবোধ নকৰে। সেইবাবে ইয়াত হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক প্ৰথম স্থান দিছোঁ। বন্ধুসকল, আপুনি আপোনাৰ প্ৰিয় নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদৰ্শক লৈ গৰ্বিত যদি, তেন্তে এই ভিডিঅ'টিক এটি লাইক কৰক আৰু এই ভিডিঅ'টি শ্বেয়াৰ কৰি অসমৰ প্ৰত্যেকজন অসমবাসী ৰাইজৰ ওচৰত পঠিয়াই দিয়ক, যাতে তেওঁলোকৰ ভ্ৰান্ত ধাৰণা ভংগ হয়।